নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'। মই এতিয়া পথাৰলৈ যাম দিয়া, ধান পকিছে নাই পকা চাবলৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। মই পথাৰলৈ গৈ আছোঁ। পথাৰ আহি পাই গ'লোহি এতিয়া। এইখিনিয়ে আমাৰ ধান লাল বিহে অলপ লগাই থোৱা আছিলে, পকিছেগৈ আৰু। অলপ পকিবলৈ বাকী আছে। এতিয়া আৰু 2-3 দিন থাকি কাটিম ধান। ইয়াৰ পৰা ইয়ালৈকে আমাৰ ধান এতিয়া লাল বিহে লগাই থোৱা আছে। অলপ বৰ বেছি নহয়, অলপে লগোৱা আছে। এইখিনি আগতীয়াকৈ আৰু পিছতীয়াকৈ অলপ আছে লাল বিহে, বেছিকৈ নাই। ধান আমাৰ ফালে লাল বিহিয়ে বেছি লগাইছে, বহুত মানুহে লগাইছে। ধান কিছুমানৰ কাটিছেগৈ, আমাৰ কাটিব নাই হোৱা। আমাৰ আৰু 2-3 দিন থাকি কাটিম আমাৰ। অকল ভিডিঅ'টো আজিলৈ ইমানে। ভাল পালে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব। লগ পাই আছোঁ আকৌ নতুন এটা ভিডিঅ'।